আজি আমি যাই আছোঁ লগৰ ছোৱালী ঘৰলৈ তাতে আজি মানে অলপ কিবা কৰিম এয়া আছে মোৰ লগত যোগস্মিতা মই ব্লগ বনাই আজি প্ৰথম ব্লগ বনাব ওলাইছোঁ এয়া ফাৰ্ষ্ট হ'লে মাফ কৰি দিব আমি আৰু পামেই আৰু অলপ যোগস্মিতা মই আহি আছোঁ তাই গান শুনি আছে মোবাইলত এয়া আৰু অলপ আছে অকণমান ভিডিঅ'টো আৰম্ভ কৰোঁ তাইৰ ঘৰ পালে তাইলৈ আহিব ফোন কৰি আছোঁ অলপ পিছত ভিডিঅ' বনাইছোঁ এয়া আমি পূজাহঁতৰ ঘৰ আহি পালোঁ পূজা নাচোঁতে হ'লে নাই পিছত দেখুৱাইছোঁ তাই মানে অলপমান বেলেগকৈ আছে কাৰণে এয়া আমি আহি পালোঁ এয়া আমি মধুৰি খাম এতিয়া মধুৰি চিঙিছোঁ মধুৰি চিঙি কিনে খাওঁকৈ আছে তাই মধুৰি বোলে গোটেই খাব গছৰ পৰা চিঙি মই খাইছোঁ লগতে মধুৰি খাই আছোঁ দিয়ক পিছত ভিডিঅ' কৰি আছোঁ বাই পিছত জাগা অলপমান দেখুৱাই দিম এতিয়া মানে অলপমান বহুত জিৰাও বহুত গৰম ধৰিছে বাই সেউজীয়া পৰিৱেশ আমাৰ এসে ভুলোৱা জেগাই ফুৰিছে চবচোন ধুনীয়া দেখা জগ 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 জিন্স পিন্ধি কিনে জগ নাই কৰা যাব নেকি এয়া চক সেউজীয়া পথাৰ আমাৰ পাগলীগতা বল বল আগৰ পৰা বুজো হাই দোস্ত লকডাউনৰ কাৰণে ভিডিঅ' বনাব পৰা নাই আৰু ক'তো যাবও পৰা নাই এতিয়া আমাৰ ইয়াতে মানে অলপমান পেক ৰৈ আছে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ পেক ৰৈ আছে আমাৰ ইয়াতে চাওকচোন সেয়া কি সুন্দৰ এয়া চক এইকেইটা বেলুন ফুইকে আছে দে ভালকে ফুলক